নমস্কাৰ বন্ধুসকল, আজি আমি দেখুৱাবলৈ গৈ আছোঁ বাঁহে তৈয়াৰ কৰা কিছু সামগ্ৰী। নাৰায়ণপুৰ মাজমজিয়াত জালভৰীয়া গাঁৱৰ এজন যুৱকে সাজি উলিয়াইছে বিভিন্ন ধৰণৰ সামগ্ৰী। এয়া চাওক কিমান সুন্দৰকৈ সাজিছে। এয়া দেখিছে, এয়া হৈ গ'ল জুলুকি, এয়া হ'ল চেৰেকী বাঁহে তৈয়াৰ কৰা। দেখিছে খৰাহী, পাচি, এয়া দেখিছে তেওঁ এয়া বিহু আহি আছে, বিহুৰ কাৰণে তেওঁ গগনা তৈয়াৰ কৰি আছে, বাঁহী তৈয়াৰ কৰিছে আৰু লগতে পেঁপা তৈয়াৰ কৰি আছে। এয়া দেখিছে তেওঁ এয়া বৰ্তমান এই কামত লাগি আছে, এয়া গগনাত বনোৱাত তেওঁ ব্যস্ত। এয়া দেখিছে বহুত কষ্টৰ পৰা তেওঁ দেখিছে এডাল বাঁহৰ পৰা দাদা দাদা এই আপুনি গগনা বনাই আছে এতিয়া। আপুনি এডাল বাঁহৰ পৰা কিমান গগনা তৈয়াৰ কৰা হয়? এডাল বাঁহৰ পৰা গগনা ঢেৰ হ'ব, বহুত হয় গগনা। হয়, এটা চুঙাৰ পৰা 10 পাত 15 পাত গগনা ওলায়। হয়, গগনা বনাই আছোঁ। এয়া গগনা বনাই আছে ন? আপোনাৰ এয়া অৰ্ডাৰ আছে নেকি? অৰ্ডাৰ বুলি নহয়, বিহু আহিলে গগনা বনাওঁৱে আৰু ভাল লাগে গগনা বনাই। হয়, আপুনি আৰু কি বনাইছে? এই বাঁহৰ গগনা, পেঁপা, গগনা, পেঁপা, বাঁহী, জুলুকি, খালৈ, খৰাহী, চালনী, পাচি, এই ধৰণৰ বস্তুবিলাক বনোৱা। নহয়, আপুনি কাৰোবাৰ পৰা শিকা নে আপুনি নিজে আয়ত্ত কৰি আপোনাৰ নিজৰ? নাই, নিজেই শিকা, নিজেই কৰি অলপকৈ কৰি অভ্যাস হৈ গ'ল আৰু। হয়, মই আৰু এটা কথা জানিব পাৰিছোঁ, আপোনাৰ ইয়ালৈ গগনা নিবলৈ আপোনাৰ অসমৰ কিছুমান বিভিন্ন জেগাৰ পৰা মানুহ আহে। নাই, অসমতে নহয়, বহুত ঠাই মানে আছে। বিহাৰত আছে মোৰ গগনা। হয়, বিহাৰত আছে, আপোনাৰ এইটো কলকাতাতো নিয়াত আছে, বেংগলৰ, হায়দৰাবাদ, এনেকুৱা কিছুমান বহুত বাহিৰত মানুহবিলাকে চাইছে মোৰ গগনাটো। হয়, বাহিৰত আছিলোঁ, মই বাহিৰত কোম্পানীত আছিলোঁ। হয়, তেতিয়া মই যিবিলাক মানুহ লগ পাইছিলোঁ, মানুহবিলাক মই গগনাৰ বিষয়ে কথাবিলাক কওঁ আৰু। হয়, গগনাটো আমাৰ ট্ৰেডিশ্যনেল এনেকুৱা বিহুত, তেনেকুৱা ফক ডান্সত ইউজ কৰা যায়। হয়, ভাল লাগে মানে নিজৰ সংস্কৃতিটোৰ কথা বাহিৰৰ মানুহসকলক যেতিয়া কওঁ, তেতিয়া নিজকে কিবা গৌৰৱ অনুভৱ হয়। হয়, ভাল লাগে। এয়া দেখিছে, অসমীয়া যুৱকে যেতিয়া বাহিৰত যোৱা হয়, তেতিয়া কিন্তু অসমৰ কিছু সামগ্ৰী যেনে হৈ গ'ল গগনা, এনেকৈ বাঁহী, পেঁপা পৰা ধৰি তেওঁ কয় যে আমাৰ বিহুত এনেকুৱা ট্ৰেডিশ্যনেল ভাল লগাৰ কিছুমান সামগ্ৰীৰ বিষয়ে তেওঁ অসমৰ সম্পত্তিৰ বিষয়ে অন্য দেশত, ভাৰতবৰ্ষৰ বাহিৰত তেওঁলোকে এই কথাৰ চৰ্চা হয়। এয়া দেখিছে তেওঁ গগনা বনাই আছে কিমান সুন্দৰকৈ। এয়া আৰু আপোনাক দেখুৱাম, ইয়াত বাঁহে তৈয়াৰ কৰা শ্ব'কেছ তেওঁ নিজে বনাইছে। এয়া দেখিছে বাঁহে তৈয়াৰ কৰা শ্ব'কেছ। এয়া দেখিছে তেওঁ এখন দোকান আছে, সৰু দোকান। এয়া দেখিছে ইয়াত বাঁহে নিজে তৈয়াৰ কৰি লৈছে, বাঁহে, কাঠৰ কোনো ইয়াত বস্তু নাই, ইয়াত বাঁহে তৈয়াৰ কৰিছে। ইয়াত চিচা নিজে আনি মেলি তেওঁ লগাইছে, কিমান সুন্দৰকৈ বনাইছে দেখিছে। এয়া গগনা বনাই থৈছে, এই গগনা আৰু বাঁহী, পেঁপা আছে। দাদা আপুনি গগনা অকণ বজাই শুনাব। ইয়াৰ গগনা দেখিছে, তেওঁ গগনা বনাই থৈছে, ইয়াৰ মেৰামতি চলি আছে। এয়া আমি তেওঁৰ পৰা অকণ মুখৰ পৰা অকণমান গগনাৰ মাত শুনিম। এয়া দেখিছে গগনা বজাই শুনালে। এতিয়া বাঁহীও আছে হা, এই গগনা দেখিছে কিমান সুন্দৰ গগনা দেখিছে। এয়া আৰু আছে বাঁহী আছে, বাঁহী মাত শুনিম আমি। এয়া গগনাৰ মাত শুনিছোঁ। এতিয়া আমি বাঁহীৰ মাত অকণ শুনিম। এয়া তেওঁ আৰু পেঁপা বজাম, তেওঁ পেঁপা বজাব। বাঁহীটো তাৰমানে ইতিমধ্যে তৈয়াৰ কৰি আছে, হৈছেগৈ বাঁহী, আৰু বাঁহী বিক্ৰী হৈ যোৱাৰ কাৰণে তেওঁ বাঁহী এতিয়া তেওঁ বজাব পৰা অৱস্থাত নাই। বাঁহী তাৰমানে ইয়াত বহুত চেলিং হয়। পেঁপা বনাই আছে তেওঁ, অলপ পেঁপা বজাই শুনাব।
দেখিছে আপোনালোকে কিমান সুন্দৰকৈ বজাইছে গগনা বাঁহী আৰু এই ভাগ আপোনাৰ বনাই আছে কি টুকুৰি ইয়াত টুকাৰি বনাই আছে এতিয়া হোৱাগৈ নাই বৰ্তমান হ'ব আৰু ইয়াত দেখিছে আপোনালোকৰ যদি কাৰোবাৰ প্ৰয়োজন হয় এই সামগ্ৰী গগনা বাঁহী আৰু পেঁপা যদি প্ৰয়োজন হয় তেতিয়া আপোনালোকৰ ইয়াতে আপোনাৰ কণ্টেক্ট নাম্বাৰ থাকিব স্ক্ৰীনত আপোনালোকে কণ্টেক্ট নাম্বাৰ দি আপোনালোকে যোগাযোগ কৰিব। আজি আপোনালোকক আমি বাঁহে তৈয়াৰ কৰা কিছু সামগ্ৰী দেখুৱালোঁ। আপোনালোকে চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।